অৰিন্দম দত্তৰ কথাৰে ২০২৫ বৰ্ষলৈ এখনি বিষাদৰ চিঠি। আবৃত্তিকাৰ বিদ্যাধৰ গগৈ। এখন চিঠি লিখিছোঁ অভিশপ্ত ২০২৫লৈ বুলি। কিদৰেনো আৰম্ভ কৰোঁ এই চিঠিখনৰ? মৰমৰ ২০২৫, প্ৰথমে মোৰ মৰম ল'বা বুলি তুমিচোন আমাৰ পৰা পৃথিৱীৰ আটাইতকৈ ভাল লগা সুৰটোৱেই কাঢ়ি লৈ গ'লা, যি কণ্ঠই জীপাল কৰি তুলিছিল সমগ্ৰ প্ৰকৃতি, সেই কণ্ঠই কাঢ়ি লৈ গ'লা। তোমাক লৈ মোৰ বহু আক্ষেপ ২০২৫। চৌদিশে দেখিলোঁ কান্দোন আৰু কান্দোন। আমি অসমীয়া মানুহবিলাক তেনেই সহজ সৰল, কোনোবা যাওঁ বুলি ক'লেও যাবলৈ নিদিওঁ সহজে। কিন্তু শোকে আৱৰি ধৰা মোৰ অন্তৰখনে কেতিয়াও নিবিচাৰোঁ যে তুমি আকৌ ঘূৰি আহা ২০২৫। তুমি হয়তো নাজানা তুমি আমাৰ পৰা কি লৈ গ'লা। এদিন হয়তো উপলব্ধি কৰিবা। সেইবাবেই তোমাক লৈ মোৰ আক্ষেপ। ১৮ নৱেম্বৰৰ জন্মদিনৰ দিনটোত তোমালৈ বৰকৈ মনত পৰিছিল জুবিন দা। ভবা নাছিলোঁ তোমাৰ বাবে ন্যায় বিচাৰি আমি হাহাকাৰ কৰিব লাগিব। চৌপাশে মাতো জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ভবা নাছিলোঁ এনে সময়ো কেতিয়াবা আহি পৰিব। মনটোৱে মানি ল'ব পৰা নাই যে জুবিন গাৰ্গ এতিয়া আৰু আমাৰ মাজত নাই, আৰু জুবিন গাৰ্গক যে কোনোবাই মাৰিব পাৰে সেই কথা ভাবিলে আৰু চকু কপালত উঠে। কিন্তু ইমানৰ পাছতো আমি জুবিন গাৰ্গ নোহোৱাৰ ন্যায় বিচাৰি হাবাথুৰি খাই থাকিব লগা হৈছে। অবাস্তৱ লগা কথা যদিও এয়াই সত্য। এনেকুৱা সময়বিলাকতে প্ৰয়োজন আছিল তোমাৰ দৰে এজন সাহসী সত্তাৰ। আজি আমি অতি দুখেৰে ক'ব লগা হৈছে যে জুবিন গাৰ্গ নোহোৱাৰ ন্যায় বিচাৰি তদন্তৰ বাবে জুবিন গাৰ্গকেই প্ৰয়োজন হৈছে। আজি জুবিন থকা হ'লে সাধাৰণ ৰাইজে ক'ব নোৱাৰা কথাবিলাক এটা ধমকতে ৰজাঘৰীয়াৰ কাণত পেলালে হয়। অন্তৰখনে বৰকৈ কান্দিছে, আৰু বেছিকৈ কান্দি উঠোঁ যেতিয়া কান্দি কান্দি কৰিমা বৌৱে জুবিন দাৰ ন্যায়ৰ বাবে যুঁজি থকা দেখোঁ। জুবিন দাই যেনেকৈ কৈছিল যে মই ভাগৰা নাই। কি আচৰিত! প্ৰথমবাৰৰ বাবে এটা সমাধি ক্ষেত্ৰ এটা মন্দিৰলৈ ৰূপান্তৰ হোৱা দেখিলোঁ। যিটো মন্দিৰত নাই কোনো জাতি ধৰ্মৰ ভেদাভেদ, নাই কোনো ধনী দুখীয়াৰ ঋৎপিত। তাত যায় কেৱল মানুহ আৰু মানুহ, আৰু প্ৰকৃতিৰ চৰাই চিৰিকটিৰ কোলাহল। তথাপিও তোমালৈ আক্ষেপ মোৰ ২০২৫। কাৰণ মাথো এটাই, তুমি যে আমাৰ হিয়াৰ আমঠু সুৰৰ সম্ৰাট বিখ্যাত হামিং কিং হাৰ্টথ্ৰব জুবিন দাক আমাৰ মাজৰ পৰা লৈ গ'লা। নিবিচাৰোঁ আৰু তোমাক উদযাপন কৰিব গুচি যোৱা আমাৰ মাজৰ পৰা। বিদায় জনালোঁ তোমাক ২০২৫। ইতি তোমাৰ চিনাকি এজন মানুহ।